আপুনি নতুন কিনোতে আপোনাৰ মোবাইলটো যিমান ধুনীয়াকৈ কাম কৰিছিলে আজিকালি দিনক দিনে আপোনাৰ মোবাইলটো বহুত শ্ল' হৈ গৈছে নেকি আৰু মোবাইলটোৱে হেং কৰিবলৈ আৰম্ভ কৰিছে নেকি তেতিয়াহ'লে মই আপোনাক কেইটামান উপায় দিম এই উপায়কেইটা ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ মোবাইলটো নতুন যেনেকুৱা আছে ঠিক তেনেদৰে কাম কৰা আৰম্ভ কৰিব প্ৰথমতে আপোনাৰ মোবাইলৰ ছেটিংছত যাব তাৰপিছত এবাউট ফোনত ক্লিক কৰিব ইয়াৰ পিছত MIUT UI ভাৰ্চনত 7 বাৰ টেপ কৰিব ইয়াৰ পিছত আপোনাৰ মোবাইলৰ ডেভেলপাৰ মোড অন হৈ যাব 7 বাৰ টেপ কৰাৰ পিছত আপুনি তাৰ পৰা বেক কৰি ঘূৰি আহিব আকৌ সেটিংস স্ক্ৰীনখনৰ তলফালে গৈ এডিশনাল সেটিংসত ক্লিক কৰিব আৰু তাত পাব ডেভেলপাৰ অপচনছত টেপ কৰিব এতিয়া তলৰ ফালে গৈ থাকিব ইয়াত দেখা পাব লগাৰ বাফাৰ সাইজত 64 বা 16 MB কৰি দিব তাৰ পিছত আৰু তলফালে যাব ইয়াত দেখা পাব কৰবাত লিখা থাকিব উইন্ডোজ এনিমেশন স্কেললৈকে যাব ইয়া উইন্ডোজ এনিমেশন স্কেলত ক্লিক টেপ কৰি পেলাই তাত 0.5x কৰি দিব ইয়াৰ পিছত তাৰ তলতে থকা ট্ৰানজিশন এনিমেশনত 0.5x কৰিব আৰু তাৰ ঠিক তলতে থকা এনিমেশন ডিউৰেশন স্কেলত 5x কৰি দিব আৰু এইখন স্ক্ৰিনৰ পৰা বেক হৈ ওলাই আহিব এতিয়া আপোনাৰ মোবাইলৰ স্পীড যথেষ্ট বৃদ্ধি পাব পুনৰবাৰ আপুনি আপোনাৰ মোবাইলৰ সেটিংছলৈ যাব তাৰ পিছত এডিশনাল সেটিংছলৈ যাব তাৰ পিছত এক্সেসিবিলিটিত যাব ওপৰত ভিজনত টেপ কৰিব আৰু তলৰ ফালে থকা ৰিমুভ এনিমেশনটো অন কৰি দিব এই সেটিংছখিনি কৰাৰ উপৰিও আপুনি আপোনাৰ মোবাইলত থকা অপ্ৰয়োজনীয় এপ বিলাক আনইনষ্টল কৰি দিব আপোনাৰ মোবাইলৰ মেমৰি কমসে কম 2-3 GB জায়গা খালি ৰাখিব এটা এপ খুল খাই থকা সময়ত অন্য এপ বিলাক বন্ধ কৰি দিব সেটিংছৰ পৰা আপুনি বেটাৰীলৈ যাব তাত আপুনি মোৰ বেটাৰী সেটিংছ পাব আৰু তাত হাই পাৰফৰমেন্স সেটিংছটো অন কৰি ল'ব যদি আপোনাৰ মোবাইলত এইটো অপচন আছে এইখিনি কৰাৰ পিছত নিশ্চিতভাৱে আপোনাৰ মোবাইলৰ স্পীড যথেষ্ট বৃদ্ধি পাব যদি ভাল পাইছে চেনেলটো